যদি টকাই দি মানুহ পঢ়া শুনা কৰিব পাৰিলেহেঁতেন, আম্বানীৰ নামটো শুনিছা? তাৰ পুতেকে ইমান ডাঙৰ বৈজ্ঞানিক হৈ হ'লহেঁতেন। তেওঁতো টকাৰ অভাৱ নাই, হ'ব পাৰিছে জানো? তাৰমানে ইয়াৰ পৰা কি বুজিলেও, টকাৰ জৰিয়তে শিক্ষা আমি কিনিব নোৱাৰো, আমি জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰো। মই সেই কৈছো যে এজন ৰাতিপুৱা পেপাৰ বিলোৱা ল'ৰা, যাৰ দেউতাকে নাও চলায়, সি যদি তেখেত যদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, হালিমন-নেছা একাডেমীত বহি থকা তোমালোকে কিয় হ'ব নোৱাৰাৰ কাৰণ এটাই, সপোন নেদেখা। যে মই IPS অফিচাৰ হৈ দেখুৱাম, সেই জিতটো তোমালোকৰ মনত নাই। তোমালোকৰ মনত কি আছে? এনেই টাইম পাছ কৰি থাকিলে দুটা চেলফি, এটা ৰীল, এইটো পাবজি, ফ্ৰী ফায়াৰ, সেইটোত মন। গতিকে সপোন দেখিবা। তোমালোকে ভাবিছা নেকি মই বহুত ধনী ঘৰৰ পৰা জন্ম পাই একদম হাইফাই স্কুলত পঢ়ি? নহয়। তোমালোকে আজি চকীত বহিব পাইছা, মই সেই সন্মানটো পোৱা নাছিলোঁ। আমাৰ ওচৰত যেতিয়া মিটিং হয়, মই মিটিং চাবলৈ যাওঁ, প্ৰথমতে এই সন্মুখৰ চকীত বহো। যেতিয়া ওচৰৰ ডাঙৰ মানুহবিলাক আহে, মোক খেদে, ঐ পোৱালি উঠ বুলি গালি পাৰি খেদাই দি ত্ৰিপাল পাৰা থাকে। ত্ৰিপাল জানা নহয়? সেই ত্ৰিপালত যাই বহো। ত্ৰিপালতো বহিব নোৱাৰো। লগৰ যিবিলাক অলপ ফিটেড ল'ৰা, মই বেছি ক্ষীণমিন আছিলোঁ, সিহঁতে আহি মোৰ ফালে চাই, ঐ। তাৰপিছত মই যাই বন জানা নহয়? বনত যাই বহো। ভাবা, এজন 6-7 বছৰীয়া ল'ৰা, যাৰ পিন্ধিবলৈ ভাল দামী কাপোৰ নাই, সেইখন চকীৰ পৰা খেদি বনত বহাই দিলে। কিন্তু মোৰ মনত সপোন জাগে। দীপক শৰ্মাৰ বয়স তেতিয়া 6-7 বছৰ। মোৰ মনত সপোন জাগে, মোৰ মনত জেদ আহে, আপোনাৰ টাইম আয়েগা। আজি তাত বহিব দিয়া নাই, এদিন ইয়াত বহিব দিব লাগিব। জীৱনত এনেকুৱা কাম কৰিম। আৰু এভৰিথিং ইজ পচিবল। কিন্তু তোমালোকৰ প্ৰব্লেমটো হ'ল, তোমালোকক যদি এনেকৈ গালি পাৰি পঠাই দিয়ে, হয় ৰাতি শিল দলিয়াবা ঘৰত, নহ'লে মাক দেউতাক যাই কৈ দিবা, মাকে একদম খেদিবা, মোৰ চলি কেনেকৈ কৈছা, কথাটো বুজি পাইছা মই কি কৈছো? ইটছ ভেৰি চিৰিয়াছ। যদি সপোন দেখা নাই, আজি ঘৰত যাই লাইফত ফিক্স কৰা যে মই এইটো সপোন দেখিছো, মই আগবাঢ়ি যাম। একো নাজানিব পাৰা হয়, এতিয়া ধৰা IPS হ'বৰ কাৰণে IS অফিচাৰ, একো নাজানিব পাৰা শিক্ষকক আজি পবিত্ৰ মনেদি সপোন দেখে, ওপৰ নেদেখাজনত আল্লাহ, ঈশ্বৰ, গড কি আছে মই নাজানো, কিন্তু কিবা এটা শক্তি আছে যিয়ে তোমাক শক্তি দিব। মোৰ নিচিনা সাধাৰণ ঘৰৰ ল'ৰাক শক্তি দিছে এইখন চকীত বহিবলৈ। তোমালোককো সেই যিটো কোৱা হয় যে পৰৱৰ্তীগাৰ বুলি যিটো কোৱা হয়, তেওঁ ক'বাত নহয় ক'বাত তোমালোকক কি দিব? তোমালোকক আশীৰ্বাদ দিব, তোমালোকক আগবাঢ়ি যাবলৈ সাহস দিব। হিন্দী চিনেমাত এটা ডাইলগ আছে, মই বিশ্বাস কৰোঁ, जिसे हमने इतने शिद्दत से पाने की कोशिश की है, आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है। वो कहते हैं ना, किसी चीज को तुम पूरे दिल से चाहो, पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए, ट्रस्ट मी। কিন্তু আমি সেই বস্তুটো অন্তৰৰ পৰা বিচাৰিব লাগিব। এনেই আৰু মই একদম প্ৰফেচাৰ হ'ম, নহ'ব। মই কৈছো আজি তোমালোকক, ঘৰত যাই ভাবিবা, পবিত্ৰ মনেৰে আল্লাহ ইবাদত কৰিবা যে হে পৰৱৰ্তীগাৰ, মই এইটো হ'ব বিচাৰিছো। মোৰ মা দেউতাই কষ্ট কৰি জীৱন যাপন কৰিছে। বিশেষকৈ তোমালোকৰ অপ্ৰিয় হ'লেও সত্য, মাইনৰিটি বুলি ক'লে আজিকালি বিভিন্ন জেগাত এটা বেয়া গালিৰ নিচিনাকৈ ব্যৱহাৰ কৰে নকৰে? সেইটো এনেকৈ বুলি ক'লে নহ'ব। ঘৰত যাই ভাবিব লাগিব যে মই মোৰ জীৱন নহয়, মোৰ মা দেউতাৰ জীৱন, মোৰ গাঁওখনৰ জীৱন মই সলনি কৰিম। আৰু এই পৰৱৰ্তীগাৰ, মোক তুমি সাহস দিয়া, এই বাহিৰৰ যি চেলেং বেটেং কথা আছে এইবোৰৰ পৰা মনটো মোক শান্ত কৰা বুলি 5 মিনিট, নামাজ পঢ়াটো এইটো বেলেগ, 5 মিনিট অন্তত তোমালোকে টেবুলৰ সন্মুখত বহি চকু বন্ধ কৰি সেই ইবাদত
অকণমান কৰা যে মোক শক্তি দিয়া যাতে মই মোৰ লক্ষ্যত উপনীত পাৰোঁ। সদায় 5 মিনিট কৰা আৰু সদায় সেইমতে তোমালোকে পঢ়া শুনা কৰা আৰু টিচাৰসকলৰ লগত কনচাল্ট কৰা। আজি মই ইয়াত গেৰেণ্টি দি গৈছোঁ যে কমচে কম ইয়াৰ পৰা IAS অফিচাৰ, IPS অফিচাৰ, প্ৰফেচাৰ ইয়াৰ পৰা ওলাব। ট্ৰাষ্ট মি, ইট ইজ মাই গেৰেণ্টি টুডে। এইটো বয়সত এনেকুৱা লাগে যে এটা বাইক কিনাৰ লগে লগে মোক চপলে হিৰো বুলি ভাবিছে। তেওঁলোকে ভাবে যে বেছি জোৰে কৰাৰ লগে লগে মোক চবে চাইছে, হিৰো টাইপ লাগিছে। বিশ্বাস কৰা, বাকীবিলাকে ভাবে ই পাগল হৈছে। বিশেষকৈ ছোৱালীবিলাকে ভাবে নহয়? তেনেকুৱা ল'ৰাৰ প্ৰতি ইমপ্ৰেছ হোৱা নেকি কেতিয়াবা? গতিকে সেই ধাৰণাটো বাদ দিয়া। কাৰণ সেই সুতত পইচা আনি বাইকখন চলাই ঘেৰ ঘেৰ কৰাৰ তোমাৰ লাজ লাগিব লাগে, তোমাৰ সন্মানত লাগিব লাগে যে দেউতাই বা মায়ে ক'ৰবাত দিনত কাম কৰি আছে ৰ'দত আৰু মই সেই পইচা দি বাইক লৈ যাই ৰাস্তাত লেবেল দি আছোঁ। লাজ লাগিব লাগে নিজৰ সন্তান হিচাপে। কম্পিটিশ্যন মোবাইলক লৈ নকৰিবা যে সি 15,000 কিনছে, মই 17,000 কিনছোঁ, কোনোবাই 20,000 কিনছে। কম্পিটিশ্যন কৰিবা কি সি 80 নম্বৰ পাইছে, মই 90 নম্বৰ, মই 100 নম্বৰ পাই দেখাম। সেইটোহে আচল মানুহ। এইবিলাক ঠিক আছে। আজি তোমাক দেউতাই এখন বাইক দিলে, এটা 15,000 টকা মোবাইল দিলে, ঠিক আছে। দেউতা লাহে লাহে বুঢ়া হৈ যাব, এই পৃথিৱীৰ পৰা বিদায় ল'ব। তোমাৰ বয়স 24-25 বছৰ হ'ব। লাহে লাহে বাইকখন বেয়া হৈ আহিব, তেল ভৰোৱা পইচা নোহোৱা হৈ আহিব, লাহে লাহে এই মোবাইলটো বেয়া হৈ আহিব। তাৰ পিছত কি কৰিবা?